Hello everyone, পুনৰবাৰ এটি নতুন ভিডিঅ' লৈ মই পংখী বৰাই আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। এতিয়া মই যাবলৈ ওলাইছো গুৱাহাটীলৈ কিয় গৈ আছো কি কথা আপোনালোকে অলপ হলেও চাগে থাম্বনেইলটো চাই অনুমান কৰিব পাৰিছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই যাব আৰু আজি ভিডিঅ'টো বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে। গতিকে স্কিপ নকৰিব আৰু এইখিনিতে কৈ লওঁ আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটী পালোহি আৰু একদম ধুমাধুমকৈ আহিলোঁ কাৰণে বহুতখিনি বস্তু আপোনালোকক দেখুওৱা নহ'ল। এতিয়া আহি পেলাই জ্যোতিচিত্ৰবন পালোহি। আজি মই আহিছোঁ ভাইমন দাৰ কাৰণে আহিছোঁ আৰু সবিশেষ চাই থাকিব আপোনালোকে, ভিডিঅ'টো চাই থাকিলে গম পাব। আজিৰ যি অনুষ্ঠান সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি জ্যোতিচিত্ৰবনৰ বাকৰিত লাইভ পেইণ্টিঙৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এক সুন্দৰ অনুষ্ঠানৰ মাজেৰে গুৱাহাটীৰ কাহিলীপাৰা স্থিত জ্যোতিচিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত জিল ক্ৰিয়েশ্যনৰ বেনাৰত 90 বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱেৰে উদযাপন কৰাৰ হেঁপাহেৰে মুনিন বৰুৱাৰ বৰ্ণিল জীৱন যাত্ৰাক আধাৰ হিচাপে লৈ নিৰ্মিত এখন নতুন অসমীয়া চিনেমা ভাইমন দা আ ট্ৰিবিউট টু এছামিজ চিনেমাৰ পোষ্টাৰ আৰু প্ৰথমটো গীতৰ অডিঅ' ভিডিঅ' মুকলি কৰা হয়। আজিৰ অনুষ্ঠানটিৰ শুভ আৰম্ভণি হয় এটি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে। বন্তি প্ৰজ্বলন কৰে জনপ্ৰিয় অভিনেত্ৰী তথা ভাইমনদাৰ সহধৰ্মিনী মঞ্জুলা বৰুৱা, জে.পি. দাস, সমৰ হাজৰিকাকে প্ৰমুখ্য কৰি উপস্থিত থকা বিশিষ্ট অতিথিসকলে। ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালে 1935 চনৰে পৰা আৰম্ভ কৰা আৰু বৰ্তমানলৈকে চলি থকা অসমীয়া চিনেমাৰ গৌৰৱোজ্জ্বল 90 বছৰীয়া ইতিহাস উদযাপনৰ উদ্দেশ্যৰে জ্যোতি জয়ন্তী শীৰ্ষক নামকৰণ কৰা এটি বিশেষ লোগো মুকলি কৰে এই অনুষ্ঠানতে। লোগোটি উন্মোচন কৰে গুৱাহাটী হাইকোৰ্টৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে। অসমীয়া শিল্পৰ সোণালী বাটত নতুন সময়ৰ সহস্ৰ সোণাৰু বুটলি জিল ক্ৰিয়েশ্যনছে কৃষ্টিৰ কষটিশীলত কৰ্ষণ কৰিব খুজিছে সৃষ্টিৰ বহুমুখী ভাস্কৰ্য। আই ক্ৰিয়েশ্যনৰ সহযোগত জিল ক্ৰিয়েশ্যনছৰ প্ৰথম আৰু অসমীয়া ৰাইজৰ দ্বাৰা যথেষ্ট হাৰত সমাদৃত হোৱা প্ৰথমটো প্ৰয়াস আছিল কাঞ্চনজংঘা। মুনিন বৰুৱা দেৱৰ জীৱনশৈলীৰ সৈতে জড়িত কৰোৱাই আপোনালোকক এটা অধ্যায় দেখুৱাবলৈ সাজু হৈছে এয়া জিল ক্ৰিয়েশ্যনছৰ বেনাৰত নিৰ্মিত তেওঁলোকৰ পৰৱৰ্তী নিবেদন ভাইমন দা আ ট্ৰিবিউট টু এছামিজ চিনেমা। জ্যোতিচিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা ভাইমন দা আ ট্ৰিবিউট টু এছামিজ চিনেমাৰ পোষ্টাৰ আৰু প্ৰথমটো গীতৰ ভিডিঅ' আনুষ্ঠানিকভাৱে মুকলি অনুষ্ঠানত উপস্থিত থাকে প্ৰাঞ্জল শইকীয়া, মালবিকা বৰা, ৰুণু দেৱী, বীণা বাৰুৱতী, সমৰ হাজৰিকা, পাহাৰী শইকীয়া, গৰিমা শইকীয়া গাৰ্গ, নিশিতা গোস্বামীকে আদি কৰি অসমীয়া চলচ্চিত্ৰ জগতৰ ভালেসংখ্যক গণ্য মান্য ব্যক্তিসকল। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা মঞ্জুলা বৰুৱা, মৃদুলা বৰুৱা, শান্তা উজিৰ, মনীষা হাজৰিকাই ছবিখনৰ পোষ্টাৰৰ লগতে ছবিখনৰ প্ৰথমটো গীত বিয়েৰ ব্ৰেণ্ডি হুইস্কি আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ হাজৰিকাই চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে। সেই অনুসৰি ভাইমন দা আ ট্ৰিবিউট টু এছামিজ চিনেমাই অহা বছৰ অৰ্থাৎ 2025 বৰ্ষৰ 7 ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিব। এইখিনিতে আপোনালোকলৈ আগবঢ়াইছো চলচ্চিত্ৰখনৰ কাহিনীকাৰ পৰিচালক শশাংক সমীৰৰ বিষয়ে এটি চুটি ভিডিঅ'। মুখটোৱে কামুৰি থকা পঞ্চম ষষ্ঠমান শ্ৰেণীতে তেওঁ চাউল পুৰীয়া সকাম নামেৰে নাটক পৰিৱেশন কৰিছিল। 2001-2 বৰ্ষত তেওঁ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ আলোচনী সম্পাদক আছিল। আলোচনী প্ৰকাশৰ সূত্ৰে তেওঁ গুৱাহাটীলৈ আহি সাপ্তাহিক জনমত কাকতৰ সৈতে জড়িত হৈ পৰিল। কাৰ্টুনিষ্ট আৰু ইলাষ্ট্ৰেটৰ হিচাপে যোগদান কৰি লাহে লাহে তেওঁ অসমৰ প্ৰায় সকলো আলোচনী আৰু বাতৰি কাকত বিভিন্ন কিতাপৰো বেটুপাতৰ ছবি আঁকিবলৈ ল'লে। 2003 চন মানতে তেওঁ মাত্ৰ 21 বছৰ বয়সত দৈনিক নতুন দিন কাকতৰ দেওবৰীয়া সংস্কৰণ আধাৰ আৰু পাছলৈ আজি কাকতৰ দেওবাৰৰ সম্পাদক হোৱা সৰ্বকনিষ্ঠ সম্পাদক হ'ল। পাছলৈ এডিটিং শিকাৰ আগ্ৰহত প্ৰয়াত গৌতম ঘোষৰ এছিষ্টেণ্ট হিচাপে কাম শিকি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত জনপ্ৰিয় মন চাই চিনেমাখনৰ সহকাৰী সম্পাদনাৰ কাম কৰিলে। 2007 চনত তেওঁ অনাকাংক্ষিতভাৱে গপশপ 94.3 FM ৰেডিঅ' চেনেলত ৰেডিঅ' জকি হিচাপে জড়িত হৈ সকলোৰে বাবে চিনাকি হৈ পৰিল জনপ্ৰিয় আৰ.জে. সমীৰ হিচাপে। নিজৰ কণ্ঠেৰে সকলোকে মুগ্ধ কৰাৰ লগে লগে তেওঁ ৰেডিঅ'তে ইটো সিটো গান লিখিবলৈ ল'লে আৰু এদিন কণ্ঠশিল্পী দিকুৰ সৈতে জড়িত হৈ দেৱদাৰু এলবামত মধুময় মন মোৰ
গীতিকাৰ হিচাপে আৰু একেটা এলবামতে বৰষুণ বৰষুণ গীতত নায়কৰ চৰিত্ৰত অভিনয় কৰি আত্মপ্ৰকাশ কৰে। আৰ্জি হৈ থকাৰ সময়তে তেওঁ ৰাজেশ খায়ে পৰিচালিত চিনাকি ভিচিডি আৰু সংগীত পৰিচালক মানস হাজৰিকা পৰিচালিত আকাশ চুবলৈ মন চিনেমাখনত এটা মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পালে। এই চিনেমাখনতে তেওঁ শ্ৰেষ্ঠ সহকাৰী অভিনেতাৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা আজুৰি আনিবলৈ সক্ষম হ'ল। পাছলৈ তেওঁ ৰেডিঅ' জকিৰ চাকৰি বাদ দি অপৰাজিতা, যাযাবৰ, ৰ'দৰ চিঠি, ৭ নম্বৰৰ সন্ধানত, কাঞ্চনজংঘা, প্ৰিয়াৰ প্ৰিয়, পিশাচ আদি বিভিন্ন চিনেমাত অভিনয় কৰিলে। আকাশে দিয়া ৰ'দৰে চিঠি জিল ক্ৰিয়েশ্যনছৰ নিবেদন কৰা ভাইমন ট্ৰিবিউট টু এছামিজ চিনেমাৰ কাহিনীকাৰ, সংলাপ তথা চিত্ৰনাট্যকাৰ আৰু পৰিচালক শশাংকা সমীৰ। জিল ক্ৰিয়েশ্যনছৰ নতুন আৱিষ্কাৰ ডিৰেক্টৰ শশাংকা সমীৰ। অসমীয়া চিনেমা জিন্দাবাদ। নমস্কাৰ, মোৰ অসমীয়া চিনেমাৰ পৰিয়াল। ছবিখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ শশাংক সমীৰৰ। জিল ক্ৰিয়েশ্যনৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে। কাৰ্যবাহী প্ৰযোজক হিচাপে আছে অনুপম শৰ্মা। ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে দক্ষিণৰ চলচ্চিত্ৰত জনপ্ৰিয়তা অৰ্জন কৰা বঞ্চিনাথন মুৰুগেশ্বনে। অসমীয়া চলচ্চিত্ৰ জগতৰ সোণালী যাত্ৰাক উদযাপন কৰি নিৰ্মাণ কৰা ভাইমন ট্ৰিবিউট টু এছামিজ চিনেমাৰ সংগীত জুবিন গাৰ্গৰ। ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে বন্দীপ শৰ্মা, যশস্বী ভূঞা, গুণাকৰ দেৱগোস্বামী, পাকিজা বেগম, গীতাৰ্থ শৰ্মা, নিৰুপম শইকীয়া, জয় শইকীয়া, দীপজ্যোতি কেওটকে আদি কৰি নৱপ্ৰজন্মৰ বহুত অভিনেতা অভিনেত্ৰীসকলে। ভাইমন ট্ৰিবিউট টু এছামিজ চিনেমাৰ প্ৰথমটি গীতৰ সম্পূৰ্ণ ভিডিঅ' উপভোগ কৰিবলৈ পাব জিল ক্ৰিয়েশ্যনছৰ অফিচিয়েল ইউটিউব চেনেলত। ভাইমন কায়িকভাৱে নাথাকিলেও তেখেতৰ সৃষ্টিৰাজি তথা মনোৰঞ্জন ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়োৱা অৱদানসমূহে প্ৰতিগৰাকী অসমীয়াক ধন্য কৰিছে। এতিয়া তেখেতৰ চকুৰে, তেখেতৰ অনুভৱেৰে আমি অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ সোণালী যাত্ৰাটোৰ যেতিয়া সাক্ষী হ'ম, তেতিয়া হয়তো আকৌ এবাৰ অসমীয়া চলচ্চিত্ৰ প্ৰেমী দৰ্শক হিচাপে গৰ্বিত অনুভৱ কৰিম। গতিকে এয়া আমাৰ ভাইমন দাৰ জৰিয়তে আমি জানিম এটা সোণালী অতীতৰ ৰূপোৱালী অধ্যায়ক। অহা ৭ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে আহি আছে ভাইমন ট্ৰিবিউট টু এছামিজ চিনেমা। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ জ্যোতি চিত্ৰবনৰ পৰা। আজি ইয়াৰ ইভেণ্টটো শেষ হ'ল। এতিয়া মই পুনৰ আকৌ নগাঁৱলৈ ঘূৰি যাম। মোৰ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব, আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই ভাইমন দাৰ আপডেট মোৰ চেনেলত আনি থাকিম, গতিকে চাই থাকিব মোৰ চেনেলটো। আজি নগাঁৱৰ পৰা গুৱাহাটীলৈ যোৱা কাৰণ মোৰ এটাই, শশাংক সমীৰ দা তেখেতৰ কষ্টখিনিৰ বাবে আজি মই নগাঁৱৰ পৰা গুৱাহাটীলৈ গ'লোঁ। আৰু যিহেতু অসমীয়া চিনেমা খুবেই বেছি ভাল পাওঁ, সেইটো এটা দ্বিতীয় কাৰণ। আপোনালোককো বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান পৰে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে। ভিডিঅ'টোৰ শেষত আপোনালোকলৈ আজিৰ অনুষ্ঠানৰ কিছু মুহূৰ্ত আগবঢ়াইছোঁ, আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। লগ পাম আপোনালোকক মোৰ অন্য এটি ভিডিঅ'ত। টিল দেন টেক কেয়াৰ এণ্ড বাই বাই।